যোৱা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা নিৰ্লজভাৱে পৰাজয় বৰণ কৰা মনজিৎ মহন্ত নামৰ এগৰাকী পাবতগজা কংগ্ৰেছীয়ে ৰাতিপুৱা এটা অসত্য মিথ্যা প্ৰচাৰ চলাইছে। প্ৰেছ বিবৃতি দিছে যে AIDFৰ 5গৰাকী বিধায়কে ৰাতিপুৱা 8টা বজাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ বাসগৃহত সাক্ষাৎ কৰিছে। ই অসত্য, মনে সজা, অসভ্য মানুহৰ এয়া চতুৰালিৰ বাহিৰে একো নহয়। মই আকৌ কৈছোঁ, অসভ্য বৰ্বৰ মানুহৰ, মানসিক বিকাৰগ্ৰস্ত মানুহক বিপথে পৰিচালিত কৰাৰ কাৰসাজিৰ বাহিৰে একো নহয়। মই আকৌ কৈছোঁ, ভূপেন বৰা ডাঙৰীয়া নহ'লে সেই একেই মানসিক বিকাৰগ্ৰস্ততাৰ ভিতৰত পৰিছে। কোনো পধ্যে যোৱা নাই, কোনো পধ্যে যোৱা নাই। মই লিখিতখন মোৰ লগত আছে কাৰণে কৈছোঁ, মোৰ লগত আছে কাৰণে কৈছোঁ, মোৰ লগতো আছে। এয়া অসভ্য বৰ্বৰ মানসিক বিকাৰগ্ৰস্ত মানুহৰ অসমৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ কাৰণে ষড়যন্ত্ৰ। নাই যোৱা, যাব বিধায়ক মুখ্যমন্ত্ৰীৰ ঘৰত যাব পাৰে, কিন্তু যোৱা নাই। মই কৈছোঁ যোৱা নাই বুলি কৈছোঁ নহয়। মই উইথ ৰেকৰ্ড কৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰত গ'লে গমেই পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া 8:30 বজাত মই ৰাতিপুৱা যেতিয়া কথা পাতিছোঁ তেখেত শুই আছে। মই আকৌ কৈছোঁ, মই দৃঢ়তাৰে কৈছোঁ, ভূপেন বৰা ডাঙৰীয়াই প্ৰমাণ কৰক, মনজিৎ মহন্ত ডাঙৰীয়াই প্ৰমাণ কৰক, নহ'লে কোৰ্টলৈকে যাম আৰু তেখেতলোকৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিম। দি দিয়ক, এতিয়াই দিয়ক, ৰাইট নাও দিয়ক। মই দিবলৈকে কৈছোঁ। মই কৈছোঁ মই নাজানো AIDFে ভোট দিয়া নাই। দিগন্ত কলিতা পাৰ্টিৰ কিবা তেনেকুৱা হয় নেকি? বিধায়ক হয়। মই বিধায়ক হয়। দিগন্ত কলিতা ডাঙৰীয়াই বিধায়ক হয়, নিৰ্বাচনৰ দায়িত্বত থকা নাই। বিধায়ক হয়, সন্মানীয় বিধায়ক হয়। আপোনালোকে মোক বাৰে বাৰে প্ৰশ্ন কৰি থাকিলে মোৰ মুখৰ পৰা অন্য মিছা কথা উলিয়াব নোৱাৰে। মিছা কথা উলিয়াবলৈ প্ৰেছাৰ নিদিব। মই আপোনাক কৈছোঁ, মিছা কথা উলিয়াবলৈ প্ৰেছাৰ নিদিব। ডোণ্ট ট্ৰাই টু মিছলিড মি। মোক প্লিজ মিছলিড নকৰিব। মই দিগন্ত কলিতাই কি কৈছে মই নাজানো। মই কেনেকৈ জানিম? আপোনালোকে ৰাগ দিছে তাক সোধক। মই দিগন্ত কলিতাই কি কৈছে মই নাজানো। যোনে দিছে তাক সোধক। আমি জিকিছোঁ ডেট চিট। মই আপোনালোকক, আপুনি মোৰ লগত তৰ্কাতৰ্কি নকৰিব প্লিজ। তৰ্কাতৰ্কি কৰি আছে নকৰিব প্লিজ। তৰ্কাতৰ্কি নকৰিব। মই এবাৰ দিনৰ পাছত বাৰে বাৰে আপুনি কিয় সুধি আছে? বাৰে বাৰে কিয় সুধে? মই কৈছোঁ যে দিগন্ত কলিতাই যি জানে মই নাজানো, হৈ গ'ল। মই কওঁ অখিল গগৈ ডাঙৰীয়াই ভোট দিছে, এইটো সঁচা হ'ব নেকি? মই কথা এটা কৈছোঁ, মই যদি কওঁ অখিল গগৈ ডাঙৰীয়াই আমাক ভোট দিছে, এইটো সঁচা হ'ব নেকি? মই কেনেকৈ জানিম ভোট কোনে দিছে? মইতো কৈ আছোঁ কংগ্ৰেছৰ পৰা ভোট দিছে। মই কৈছোঁ কংগ্ৰেছৰ পৰা ভোট দিছে। AIDFে ভোট দিছে যদি মই নাজানো। কংগ্ৰেছৰ পৰা ভোট দিছে, কোনো দেখা যিহেতু পোৱা নাই, মই ভাবিছোঁ কংগ্ৰেছৰ পৰা দিছে। মই আকৌ কৈছোঁ, আজি আপোনালোকে মই যিটো ইছ্যু কৈছোঁ এইটো প্লিজ মিছলিড নকৰিব। এইটো বৰ্বৰ মানসিকতাৰ মানুহৰ পৰিচায়ক। যিটো কৈছে, এই যে ৰাতিপুৱাই যিটো মিছা এপ্ৰিল ফুল দিছে অসমৰ ৰাইজক, এইটো আচলতে এপ্ৰিল ফুল বৰ্বৰ মনে সজা, বৰ্বৰ বিকাৰগ্ৰস্ত মানুহৰ, মানসিক বিকাৰগ্ৰস্ত মানুহক বিপথে পৰিচালনা কৰাৰ বাহিৰে কৰাৰ কাৰণে ষড়যন্ত্ৰ। তাক ধিক্কাৰ দিছোঁ। গণতন্ত্ৰ কংগ্ৰেছে হাজাৰ বাৰ ধ্বংস কৰিছে। আমি যদি গণতন্ত্ৰ ধ্বংস কৰিছোঁ, কালি কংগ্ৰেছে হাজাৰ বাৰ লাখ বাৰ এই বিধানসভাত ধ্বংস কৰিছে। কংগ্ৰেছৰ পৰা আমাক গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমাক তেখেতলোকৰ পৰা লেচনৰ প্ৰয়োজন নাই। মই আকৌ কৈছোঁ, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কাম কৰিছে নাই আপোনালোকে জানে। অসমৰ ৰাইজে সদায় কয় যে আফচাৰ বিৰুদ্ধে কয়। কালি আফচা অসমৰ 80% জিলাৰ পৰা নাইকিয়া হৈ গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিটলাৰী ৰাজ কৰিছে নে ভাল কাম কৰিছে অসমৰ ৰাইজে, সেয়া বিচাৰ কৰিব। কৰিব দিয়ক। যদি প্ৰমাণ হয় কৰিব দিয়ক। মইতো নোৱাৰে কৈছোঁ, নোৱাৰে, অসম্ভৱ কথা। নাজানো সেইবিলাক তেওঁলোকৰ। মই কৈছোঁ মানসিক বিকাৰগ্ৰস্ত মানুহৰ বৰ্বৰতা, তাৰ বাহিৰে একো নহয়। মই নাজানো নহয়। মই পাৰ্চনেল কথাটো কৈ আছোঁ, মই নাজানো। এখেতে কৈছে দিগন্ত কলিতাই দিছে, মই কৈছোঁ মই নাজানো।
মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কৈছে মই নাজানো মই কেনেকৈ জানিম কওকচোন আপোনালোকে কোনোবাই গম পায় নেকি ভোট কোনে দিছে মই কৈছোঁ আমি তেনেকুৱা কাম কেতিয়াও কৰা নাই মুঠৰ ওপৰত ইলেকশ্যন জিকিছোঁ সাথে মোৰ বন্ধু হয় গতিকে মই আৰু বেলেগ কি ক'ম মোৰ বন্ধু হয় সাথে মই এটা কথা কৈছোঁ যে আমি কাকো টকা দিয়াও নাই টকা দিয়াৰ প্ৰয়োজনীয়তাও নাই আমাক মানুহে আমাৰ এই 10 মাহৰ সুশাসন মোদী ডাঙৰীয়াৰ সুশাসনৰ কাৰণে কোনোবাই সমৰ্থন কৰিছে কোনে কৰিছে মই নাজানো কংগ্ৰেছৰ মানুহে নিজে নিজে কৈ আছে কংগ্ৰেছে এটা ষ্ট্ৰেটেজি লৈছিলে কালি কংগ্ৰেছৰ ষ্ট্ৰেটেজিটো এনেকুৱাই যে আমাৰ ভোট যদি নষ্ট কৰিছে আমি পাব্লিকত নকওঁ তেওঁলোকৰ কালি ষ্ট্ৰেটেজি আছিল এইটো মই নাজানো